আজি কেইবাদিনৰ পাছত হাজবেণ্ডৰ ঘৰলৈ অহা কথা। সেই ভাবিলোঁ তেখেতক অলপ ছাৰপ্ৰাইজ দিওঁ, ঘৰটো অলপ সলনি কৰি দিওঁ। যদি মোৰ ভিডিঅ' চাই তেখেতে গম পাব যে মই ঘৰ সলনি কৰি বস্তু ইফাল সিফাল কৰি খুব ভাল পাওঁ। বাহুবলীৰ নিচিনা আজি আকৌ লাগি গৈছোঁ এই প্ৰকাণ্ড আলমাৰিটো। প্ৰকাণ্ড এইকাৰণে কৈছোঁ কাৰণ ভিতৰত বস্তু ভৰি আছে। খুব জোৰ লাগিছে নিওঁতে, অৱশেষত দি তাক নিজৰ জেগাত পোৱালোগৈ। আৰু তাৰ পাছত মই পূজা ঘৰত সোমালোঁ। খুব ধুনীয়া এটা গিফ্ট পেক আনপেক কৰিলোঁ আজি। এইটো দেখিছে নহয়, ধূপ ধূনা চাকি বাতি সকলোখিনি এইটোত পোৱা যায়। মাইণ্ড এণ্ড ব্লুমৰ হয়, খুব ভাল এই ছেটটো। গিফ্ট দিছিলে আমাক, সেইকাৰণে যোনে দিছে বহুত বহুত ধন্যবাদ তেখেতক। তাৰপাছত পূজা পাঠ কৰি মই ভাবিলোঁ মই এতিয়া পাকঘৰত সোমাওঁ, কাৰণ হাজবেণ্ডৰ মেইন বস্তুৱে হৈছে খানা। আজি ঘৰত অলপ মাটন আছিলে, সেই মাটন আৰু পোলাও অলপ বনাওঁ বুলি ভাবিলোঁ তেখেত অহাৰ আগে আগে। কিন্তু মই যি ৰিয়েলাইজ কৰিছোঁ, মোৰ হাজবেণ্ডে মোতকৈও বেছি এই বছৰকেইটাত শিকিলে। তেখেতে মোৰ কাৰণে উল্টা ছাৰপ্ৰাইজ লৈ আহিছে। এই ধুনীয়া ধুনীয়া দুটা বাস্কেট দেখিছেনে বাৰু? আৰু অকল বাস্কেটে নহয়, ভিতৰত এগালমান বস্তুও ভৰাই আনিছে। দেখিছেনে, ইমান ধুনীয়া এটা ৰ'জ, ফ্লাৱাৰ, চকলেট, বিস্কুট সকলোখিনি যি যি খাই ভাল পাওঁ আৰু আনটো বাস্কেটত অলপ কমলাও ভৰাই লৈ আহিছে। এটা মোৰ ছোৱালীৰ। আৰু লগত দুটা পেষ্ট্ৰি আনিবলৈও তেখেতে পাহৰা নাই কিন্তু দেই। আৰু মোক চাওকচোন, অকলে বহি পেষ্ট্ৰিকেইটা ধুনীয়াকৈ খালোঁ। চ' আজিলৈ ইমানেই, আহিছোঁ দেই।